নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এস্কাবিঅল লোচনৰ বিষয়ে আলোচনা কৰিম। এই লোচনটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে, কি কি কামত ব্যৱহাৰ কৰা হয় আৰু ইয়াতে কি কি কম্পজিশ্যন আছে আৰু এই লোচনটো ব্যৱহাৰ কৰাৰ পিছত কি কি ছাইড ইফেক্ট হ'ব পাৰে আদিৰ বিষয়ে মই বিতংভাৱে আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। তো বন্ধুসকল, এই লোচনৰ মূল্য হ'ল 78 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰ পাই যাব অথবা অনলাইনত অৰ্ডাৰ কৰি কিনি ল'ব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, এই লোচনটো স্কিন ইনফেকশ্যনৰ বাবে ব্যৱহাৰ কৰা হয়। স্কিনত হোৱা খুজুলি বা চৰ্মৰোগ দূৰ কৰাৰ বাবে এই লোচনটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এই এস্কাবিঅল লোচনটো এবট হেল্থ কেয়াৰ লিমিটেড মেনুফেকচাৰ কৰিছে আৰু ইয়াত থকা কম্পজিশ্যনসমূহ হ'ল ইয়াতে গামা বেঞ্জিন, হেক্সাক্লৰাইড আছে আৰু চেট্ৰিমাইট আছে। তো বন্ধুসকল, স্কিনত হোৱা ৰেডনেছ, দাঁত, খুজুলি, ৰিংৱৰ্ম আদি ঠিক কৰাৰ বাবে এই লোচনটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, যদি কোনো লোকৰ স্কাবিছৰ সমস্যা হৈছে বা সমস্যা হৈ থাকে, বহুতো মেডিচিন ব্যৱহাৰ কৰিছে, কমা নাই, এনেকুৱা কণ্ডিশ্যনত আপোনালোকে এই এস্কাবিঅল লোচনটো ব্যৱহাৰ কৰিলে 100% কাম কৰিব। বন্ধুসকল, যদি কোনো লোকৰ ছালৰ অতিৰিক্ত খুজুলি হয়, এলাৰ্জিৰ ভাৱ হয়, ছাল জ্বলন ভাৱ হয়, ৰঙাবৰণ হয়, এনেকুৱা পৰিস্থিতিত আপোনালোকে এই লোচনটো ব্যৱহাৰ কৰিলে নিশ্চয় আৰাম পাব। বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় চিকিৎসকৰ পৰামৰ্শ ল'ব। চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। বন্ধুসকল, যদি কোনো লোকৰ পুৰণি স্কাবিছ আছে, এতিয়ালৈকে ভাল হোৱা নাই, বহুতো মেডিচিন ব্যৱহাৰ কৰিছে, তেন্তে আপোনালোকে এই লোচনটো ব্যৱহাৰ কৰক, 100% ঠিক হৈ যাব। বন্ধুসকল, যদি কোনো লোকৰ স্কিন এলাৰ্জি হয়, যাৰ ফলত অতিৰিক্ত খুজুলি হয়, ছাল ৰঙাবৰণ হয় আৰু সেই স্থানত আপোনাৰ ফুলি উঠা সমস্যা হয়, এনেকুৱা কণ্ডিশ্যনতো আপোনালোকে এই লোচনটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, স্কিনত থকা যিকোনো ধৰণৰ ইনফেকশ্যন বা বীজাণু ধ্বংস কৰাৰ কাৰণে এই লোচনটো সহায় কৰে। বন্ধুসকল, এই এস্কাবিঅল লোচনটো আপোনালোকে শিশুৰ পৰা দূৰত্বত ৰাখিব আৰু শিশুক ব্যৱহাৰ কৰিবলৈ নিদিব। এইটো শিশুৰ বাবে নহয়, অকল এডালৰ বাবে। তো বন্ধুসকল, এই লোচনটো দিনত 2 বাৰ অথবা ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব আৰু এই লোচনটো আপোনালোকে চকু, মুখ আদিত নলগাব। তো বন্ধুসকল, এই লোচনটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্ট দেখা দিব পাৰে, যেনেকৈ চুলি সৰা সমস্যা, ছাল ৰঙাবৰণ হোৱা, ছাল জ্বলন ভাৱ, এলাৰ্জিৰ ৰিয়েকশ্যন আদি এনেকুৱা ধৰণৰ সমস্যা দেখা দিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই লোচনটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।